হেল্ল' গাইছ, বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। কিয় বনোৱা নাছিলোঁ কৈ আছোঁ ৰ'ব। আৰু মই এতিয়া গৈ আছোঁ এখন বেলেগতকৈ বেলেগ ব্ৰিজ চাবলৈ। চ' এতিয়া বলক মোৰ লগত। হেল্ল' গাইজ, হোৱাট ইজ আপ, ইটছ মি জিণ্টু এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' বহুত দিন ব্লগ অহা নাছিল, মানে পৰীক্ষা চৰীক্ষা চলি আছিল। চ' এতিয়া ব্লগটো দিলোঁ, মানে ব্লগ বেছি দিন নিদিলোঁ, ৱাচ টাইম কমি যায় সেইকাৰণে। আজি মই আহিছোঁ এটা জেগাত, মানে এইটো চাব লগা বস্তু নহয়, কিন্তু ব্লগৰ কাৰণে মানে বহুত দিন বনা নাই যিহেতু ভাবিলোঁ বনাই দিওঁ। আৰু এইখন হ'ল বাৰাপেটাৰ দমনিঘাট ব্ৰিজ বুলি কোৱা হয়। এইখন বহুত দিন আগৰ পৰা আছে এইখন ব্ৰিজ। এতিয়া চাওক এই ব্ৰিজখন দুৰ্বল হৈ গৈছে, ওচৰেদি গাড়ী চাড়ি গেলে লৰি থাকিম। একবাৰ লৰি আছিল, তাৰপিছত নাজাৰাটো ওচৰত আছে বেকি নদী। আহি আছে গাড়ী আহি চ जब से तुम नजर में आ रुके हम तो हो गए जमा धीरे धीरे खालमा अब तो होना है वही जो बनाए जाना हम तो हो गए जमा धीरे धीरे खालमा अब तो होना है वही जो बनाए जाना हम तो उड़ गए उड़ गए उड़ गए মোৰ লগত আছে চাইটো চাওক, মোৰ বন্ধু সৌৰভ। আৰু ইয়াতে চাওক নতুন ব্ৰিজৰ কাম চলি আছে। নহ'লে এইখন ব্ৰিজত ডাঙৰ ডাঙৰ গাড়ীবোৰ আহিলে মানে ভাঙি যোৱাৰ চান্স থাকে, সেইকাৰণে নতুনকৈ বনাই আছে। এইফালে চিধা গৈ থাকিলে পাম বাৰাপেটা। বাৰাপেটা নাযাওঁ আৰু ইয়াৰ পৰা ঘূৰো আমি। অ' গাইছ, এতিয়া আমি ঘৰত গৈ আছোঁ, ঘৰ। তো বাই 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 বাই। এতিয়া চালোঁ বেকিৰ ব্ৰিজ, এতিয়া ঘৰত যাওঁ। ভিডিঅ'টো বেছি লম্বা নহ'ল, কাৰণ মানে দেখাব লগা একো বস্তু নাই, সেইকাৰণে লম্বা নহ'ল। এতিয়া ঘৰত যাওঁ। যদি ভিডিঅ'টো ভাল লাগিল, প্লিজ শ্বেয়াৰ কৰিব, বাই বাই।